Hello and welcome to our platform. Our platform or সবকে স্বাগতম জানাইছো সো আজি এটা নতুন ভিডিও লৈ আইছো হেতু প্ৰথম কোৱেশ্চন তুমি দিছো হু উইল গেট জিটিপিজিটি জব জিটিপিজিটি কোনে কোনে চাকৰিটো পাব আৰু কোন ৰিজাল্ট অফ জিটিপিজিটি উইল বি ডিক্লেয়াৰ্ড আৰু জিটিপিজিটি ফলাফল কেতিয়া ঘোষণা কৰা হ'ব এই দুটা প্ৰশ্নৰ উত্তৰ মই দিব কাৰণে এক্সপ্লেনেশনটো মই অলপ বেলেগ ধৰণে লৈ আইছো সো কোনে পাব চাকৰি সেই কথাত এতিয়া কোনে পাব চাকৰি সেই প্ৰশ্নৰ উত্তৰ দিবলৈ বহুত জটিল তথাপিও মোৰ এক্সপ্লেনেশনটো বৰ্ণনা মই কেনে ধৰণে কৰিছো চাওক assignment its peopleত 35 আছিলে pedagogyত আছিলে 50 ইংলিশত আছিলে 30 mathematicsত আছিলে 15 GS আৰু কাৰেণ্টত আছিলে 10 অৰ্থাৎ 140 মাৰ্কছৰ কোৱেশ্চন আছিলে 140 টা কোৱেশ্চন আছিলে এতিয়া যদি আমি pedagogy লৈ চাও pedagogy যদি চাও 50 টা কোৱেশ্চন আছিলে আৰু 50 টা কোৱেশ্চনত সকলো ষ্টুডেন্ট যিমানে পৰীক্ষা দিব আহিছে সকলোৱে 50 টাই কৰিব চেষ্টা কৰিছে কাৰণ হেতু কোনো কনফাৰ্ম নহয় যে তাৰ উত্তৰ কোনটো হ'ব আৰু ক্লিয়াৰিটি নাই কিন্তু সকলোৱে সেই প্ৰশ্নকেইটাৰ উত্তৰ কিবা নহয় কিবা দিব কাৰণে চেষ্টা কৰিছিল ইংলিশত যদি 30 টা প্ৰশ্নলৈ লক্ষ্য কৰি ইভেন দেখা পাম তাতে এক্সপাৰ্ট যি সকল আছিল তেওঁলোকে এইবিলাক প্ৰশ্নৰ উত্তৰ কৰিব পৰা নাই ম্যাথমেটিক্সৰ 15 আছিল এক্সপাৰ্ট সমূহতে লোকে প্ৰশ্ন কৰিব পৰা নাই জিএস কাৰেণ্টত 50-50 কৰিছে কিছুমানে হয়তো 4টা 5টা কৰিব কাৰণে সক্ষম হৈছে এতিয়া assignment is people 35 টা কোৱেশ্চন এই প্ৰশ্নসমূহ কি হৈছে যে যিসকলে ভালকে জানে তেওঁলোকে এই কোৱেশ্চন কেইটা খুব কনফিডেন্টলি কৰিছে আৰু এটুৱে এই assignment is people মোৰ মতে এটো গেম চেঞ্জাৰ হ'ব বাকি সব pedagogy 50 কোৱেশ্চন সকলোৱে কৰিছে কাৰোবাৰ শুদ্ধ হৈছে কাৰোবাৰ ভুল হৈছে এভাৰেজ গৈ গুটেই একেই হ'ব কিন্তু assignment is people 35 টা কোৱেশ্চন খুব যিসকলে ভালকে ষ্টাডি কৰিছে তেওঁলোকে থৰলি সেই কোৱেশ্চন কেইটা কৰিব পাৰিছে আৰু মোৰ এটা বিশ্বাস যে পঢ়া যিসকলে ভালকে পঢ়িছে প্ৰিপাৰেচন চলাইছে এক বছৰ জুৰা প্ৰিপাৰেচন তেওঁলোকে এই 35 টা কোৱেশ্চনত 30-32 টা কোৱেশ্চন তেওঁলোকে কাৰেক্ট কৰিছে তো আলটিমেটলি সেই 140 টা কোৱেশ্চনৰ ভিতৰত মই যেটো দেখা পাইছো এই গুটেইখিনিৰ পৰা সামৰি পেডাগজি আৰু অসমৰ পাৰ্ট 2 এই দুটাই ৰোল প্লে কৰিব বাকি মইতো ভাবো পেডাগজিটো বেছি ৰোল প্লে কৰিব নোৱা কাৰণ এটোটো গুটেই সকলোৱে কৰিছে কিন্তু আসাম পাৰ্ট 2 যেটো যিসকলে এক্সপাৰ্টাইজ আছে যিসকলে ভালকে ষ্টাডি কৰিছে যিসকলে ইন ডেপথত ষ্টাডি কৰিছে তেওঁলোকে ডেফিনেটলি আসাম পাৰ্ট 2 খুব ভালকে কৰিব অৰ্থাৎ মোৰ কথা এটোৱে যে এই গুটেই পাৰ্টৰ পৰা সামৰি গুটেইখিনি গুটেই ষ্টুডেন্টৰ কাৰণে একেই হ'ব কিন্তু অসম পাৰ্ট 2 যিসকলে ভালকে কৰিছে তেওঁলোকে definitely ভাল এটা স্কোৰ কৰিব আৰু সেই কাৰণে এই কোৱেশ্চনটো যে কোনে পাব চাকৰিটো হেৰ উত্তৰৰ পৰা মই সামৰি এটোৱে কৈছো যিসকলে আসাম পাৰ্টটো খুব কনফিডেন্টলি এটেম্প কৰিছে আই থিংক তেওঁলোকে লিষ্টত থাকিব লাগে বুলি মোৰ এটা অনুভৱ এতিয়া ইয়াৰ পিছত যদি চাও যে ৰিজাল্ট কেতিয়া দিব হেতু প্ৰশ্নৰ উত্তৰ যদি বিচাৰিছে আপোনালোকে মই এটা এক্সপ্লেনেশন ইয়াতে দিছো যে যদি এপয়েন্টমেন্টটো 10 মে 2025 ত দিয়ে তেতিয়া হলে মোৰ ফালৰ পৰা এটা বৰ্ণনা মই দিব খুজিছো যে 1:2 যেটো ৰিজাল্ট হেতু ফেব্ৰুৱাৰী লাষ্টত বা মাৰ্চৰ 15 ৰ ভিতৰত দিব লাগিব আৰু মাৰ্চৰ 15 ৰ আগত এই ৰিজাল্টটো যদি ডিক্লেয়াৰ হয় তেতিয়া হলে ভেৰিফিকেশন হ'ব আৰু এপ্ৰিলৰ 15 লৈকে যদি ভেৰিফিকেশন হৈ যায় মিনিমাম সব 15 মাৰ্চলৈকে যদি ৰিজাল্ট দি যায় মাজত এক মাহ থাকিব সেই এক মাহ এপ্ৰিল 15 লৈকে তেওঁলোকে ভেৰিফিকেশন কৰিব আৰু যদি এপ্ৰিল 15 লৈকে ভেৰিফিকেশন কৰে তাৰ পাছত লিষ্টখন ৰেডি হ'ব সো 1:1 ৰ লিষ্টটো এন্ড অফ দা এপ্ৰিলত হ'ব লাগে আৰু ঠিক তাৰ 10 দিন 15 দিনৰ পিছতে এপয়েন্টমেন্ট লেটাৰ 10 পেন দিব লাগিব কিন্তু সব এটো এটা হাইপোথেটিকেল এক্সপ্লেনেশন হে যদি 10 মে এপয়েন্টমেন্ট দিয়ে ডেফিনেটলি এই প্ৰসেছত হ'ব বুলি মোৰ এটা ধাৰণা হৈছে অনুমান হৈছে আৰু 10 মে যেটো এপয়েন্টমেন্ট হেতু মোৰ কথা নহয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই কথা কৈছিলে বা কৈ আহে আমি জানো তো এই গুটেখিনি এক্সপ্লেনেশন মই সেই 10 মে 2025 ৰ এক্সপেক্টেশনৰ ৰিজাল্টৰ ওপৰত বেছ কৰি মই কৈছো এপয়েন্টমেন্টৰ ওপৰত বেছ কৰি কৈছো আৰু যদি এটো হেনেকে ৰিজাল্টটো দিয়া নহয় তেতিয়া সেই কথাখিনি গৱৰ্ণমেন্ট বা বোৰ্ডে গম পাব হেতু কেতিয়া হ'ব আদাৰৱাইজ কোনেও নাজানে সো মই সবকে এটা কথা কও যেটো হাইপোথেটিকেল এক্সপ্লেনেশন এনেকুৱা কোনো বৰ্ণনা নাই যে সোর্স নাই কৰ পৰা আনিছো কিন্তু ৰিজাল্টৰ পিছত কোনো যাতে প্ৰশ্ন নকৰে যে এটো এনেকুৱা কিয় নহল কাৰণ সেই কথাটো কোনো নাজানে সো देयरफॉर মই সবকে ধন্যবাদ জ্ঞাপন কৰিছো ভিডিওটো চোৱাৰ কাৰণে থ্যাংক ইউ